আমি আজি ইমান মানে গৰম দিছে সেইকাৰণে অলপ বহুত বতাহ দি আছে সেইকাৰণে আমি অলপ বাটৰ ফালে ওলাই আহিছোঁ ফুৰিব লাগি আমি অলপ আহি পেলাই এটা অলপমান বহি আছে এইফালে দেখাইছে ইমান ধুনীয়া হৈছে আপোনালোকক বাৰু দেখাই দিছোঁ এইয়া আমাৰ আগফালে থকা পথাৰখন খুবেই ধুনীয়া লাগে মানে এইফালে দুপৰীয়া টাইমত চেহা পৰি থাকেতো অলপ হাৱা বতাহ লাগি থাকে বহুত ভাল লাগে এইফালে আপোনালোককো দেখাই দিছোঁ যিহেতু সেউজীয়া পথাৰেৰে ভৰা সেইখিনি থাকিও ভাল লাগে বতাহটো আহি থাকে সেয়া মানে ধানবিলাক মানে ওলাবলৈ আৰম্ভ কৰিছে আৰু দুটাকে ইমানো ওলোৱা নাই ওলাব আৰু ওলালে বাৰু তেতিয়াও দেখাম কিন্তু এতিয়াও বহুত ভাল লগা হৈ চাওক ইমান ধুনীয়া মানে পৰিৱেশ পুৰা বতাহ দি আছে আৰু এইটো আমি য'ত যাওঁ তাতে লগতে যায় আৰু সেইকাৰণে এইবোৰ আমাৰ লগতে ৰাখিছোঁ এতিয়া এইও হাঁহ খাব লাগে আমাৰ লগত ওলাই আহিছে গৰম কাৰণে আৰু এই গৈছে গাই দিয়ে আমি তিনিটা আছোঁ বৰ্তমান